নমস্কাৰ। সৰস্বতী পূজা আহি আছে। প্ৰত্যেক মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত, যিটোক আমি বসন্ত পঞ্চমী বুলি কোৱা হয়, তাত মা সৰস্বতীৰ পূজা কৰা হয় আৰু তাৰ আগদিনাখন গণেশ দেৱতাৰ পূজা কৰা হয়। এতিয়া মা সৰস্বতীৰ পূজা কৰিলে অকল যে বিদ্যাৰ্থীসকলৰ কাৰণে শুভ সেয়া নহয়। যদিহে আমাৰ কুণ্ডলীত ৰাহু গ্ৰহৰ খুব বেছি অশুভ প্ৰভাৱ হৈ আছে, তেতিয়াহ'লেও মা সৰস্বতী পূজাৰ দ্বাৰা আমি আমাৰ জীৱনত অশুভ ৰাহুৰ প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ। এতিয়া যিহেতু পৰীক্ষাৰ বতৰ বা পূজাও আহিছে একেলগে, গতিকে পূজানো আমি কেনেদৰে কৰিম বা কি মন্ত্ৰ আমি জপ কৰিব পাৰোঁ সহজভাৱে। পূজা কৰিবৰ সময়ত আমি সৰুৰ পৰাই দেখি আহিছোঁ যে সৰস্বতী পূজাত আমি কিতাপৰ পূজা কৰোঁ, বহী বা কলমৰ পূজা কৰোঁ। তেনেদৰে মাক আমি কিতাপ আৰু বহী বা পেইন এইখিনি আমি অৰ্পণ কৰি পূজা কৰিব পাৰোঁ। মাৰ পূজাৰ লগত আমি যিখিনি বহী কিতাপ পঢ়োঁ বা তাক তেখেতসকলক আমি পূজা কৰিব পাৰোঁ। ফুল আৰু প্ৰসাদৰ ক্ষেত্ৰত মাৰ প্ৰিয় বুলি কোৱা হয় হালধীয়া ফুল, হালধীয়া প্ৰসাদ, লগতে বগা ফুল আৰু হালধীয়া প্ৰসাদ দিব পাৰে। আৰু তিলকৰ ক্ষেত্ৰত কি হয়, কেশৰৰ তিলক দিব পাৰে বা যিটো আমি পূজাৰ আগত দিওঁ, নাইবা হালধি মিশ্ৰিত চন্দনৰ পেষ্ট বনাই তিলক হিচাপে ব্যৱহাৰ কৰিব পাৰে। আৰু দ্বিতীয়তে যদি আমি মন্ত্ৰৰ কথা কওঁ, যা দেৱী সৰ্বভূতেষু বিদ্যাৰূপেণ সংস্থিতা নমস্তস্যৈ 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 নমো নমঃ। এই মন্ত্ৰটো আৰতিৰ সময়ত ব্যৱহাৰ কৰিব পাৰে বা মিনিমাম 3 টাইমছ গাব পাৰে। ইয়াৰ উপৰিও মহা সৰস্বতীৰ যিটো মন্ত্ৰ, সেই মন্ত্ৰ 5 মিনিটত, ছাপ'জ ডিউৰেশ্যন কৰি দিছোঁ, 5 মিনিটত যদি 108 বাৰ গাব পাৰোঁ, তেতিয়াহ'লেও আমাৰ বাকসিদ্ধি লাভ কৰা বুলি কোৱা হয়, পৰীক্ষা ভাল হোৱা বুলি কোৱা হয়, বা আমাৰ কনফিডেন্স লেভেলটো ওপৰত থাকে। আৰু যদি আমাৰ কথাত খোকোজা লাগে ন কেতিয়াবা, সেই ধৰণৰ প্ৰব্লেমো আমাৰ নাইকিয়া হ'ব পাৰে। মন্ত্ৰটো হ'ল ওম ঐং মহাসৰস্বত্যৈ নমঃ। ওম ঐং মহাসৰস্বত্যৈ নমঃ। গতিকে এই মন্ত্ৰটো এনেকুৱা নহয় যে আমি মা সৰস্বতী পূজাৰ দিনাই গাম। পঢ়া শুনা কৰা ল'ৰা ছোৱালীয়ে পঢ়িব বহাৰ সময়ত, ৰাতিপুৱাই হওক গধূলিয়ে হওক, প্ৰত্যেক দিনাই যদি 5 মিনিটৰ ভিতৰত 108 বাৰকৈ গাব পাৰে, বিশেষতঃ অন্যদিনা নোৱাৰিলেও সৰস্বতী পূজাৰ দিনা গাওক। আৰু সন্তানৰ ক্ষেত্ৰতে কৈছোঁ বা পঢ়া শুনা সকলোৰে ক্ষেত্ৰত, বা আমি যিসকল পঢ়া শুনাৰ লগত ৰিলেটেড কৰ্ম কৰি আছোঁ, তেওঁলোকৰ ক্ষেত্ৰতো এই মা সৰস্বতীৰ যিটো মহা সৰস্বতী মন্ত্ৰ আছে, এই মন্ত্ৰই যথেষ্ট সুফল দায়ী বুলি প্ৰমাণিত হয়। গতিকে সকলোৰে বাবে আগতীয়াকৈ সৰস্বতী পূজাৰ বহু শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকৰ কাৰণে মায়ে আশীৰ্বাদ দিয়ক, তেওঁলোকক পৰীক্ষা ভাল হওক তাৰ কাৰণে কামনা কৰিলোঁ। ধন্যবাদ।